নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ কমলাবাৰীলৈ গৈছোঁ। গতিকে আমি এটা ব্লগ বনাম আৰু লগতে এটা কমেডি ভিডিঅ' বনাম। কমেডি ভিডিঅ'টো আপোনালোকে কাইলৈ চাবলৈ পাব আৰু আজি পাব ব্লগটো। গতিকে ব'লক আমি যাওঁ কমলাবাৰীলৈ। আমি ইয়াতে দলংখন আছিলে, গতিকে দলংখনতে অকণমান দেখাই লৈছোঁ আপোনালোকক। এই দলংখন মোৰ লগত এই আফ্ৰিদি ভাই আছে, মই হৈছোঁ ইছাকুল হক। মোৰ নামটো সকলোৱে নাজানে। এই আছে আমাৰ আফ্ৰিদি ভাই, অকণ দলংখন দেখুৱাব আৰু ৰাস্তাটো দেখুৱাই দিব, আমি কোনফালেদি যাম কমলাবাৰী। দেখাই দিওঁ ভাই। এইটো দেখিছে ৰাস্তা, এইটো হৈছে আপোনাৰ হালুৱাটিং যাব পাৰিব, এইফালে আপোনালোকে গেলেকী যাব পাৰিব। তো এই দলংখন দেখিছে বহুত ধুনীয়াকৈ বনাইছে, ৰাস্তাটো বৰ ধুনীয়াকৈ বনাইছে। তো আমি এতিয়া কমলাবাৰী যাম। তো তাত কি কি আছে কি কি নাই সকলো আপোনালোকক দেখুৱাম আৰু 1 জানুৱাৰীত আমি এটা বিশেষ ভিডিঅ' বনাম কমলাবাৰীত গৈ। তো আপোনালোকক আজি মই দেখুৱাই আছোঁ এই ৰাস্তাটোৱে আমি এতিয়া যাম। প্ৰায় 3 কিলোমিটাৰ আঁতৰত কমলাবাৰী আছে, গতিকে আমি তালৈ যাম। মোৰ লগত আফ্ৰিদি যাব আৰু 2জনমান আছে, আটাইকেইজন যাব। এই পিছফালে আছে কেইবাজনো, এই কেমেৰাটো ঘূৰাই দিব অনুৰোধ কৰিছোঁ, দেখাই দিয়ক আটাইকেইজন। আমি যাম এতিয়া কমলাবাৰীলৈ। কমলাবাৰীত গৈ আমি কমেডি ভিডিঅ' এটা বনাম। ভিডিঅ'টো কিন্তু আজি আপোনালোকে চাবলৈ নাপাব, কাইলৈহে পাব। তো গতিকে আজি মাত্ৰ ব্লগটোহে চাব পাব, এই ব্লগটো আজি চাব। তো কাইলৈ ভিডিঅ'টো চাব বুলি মই সকলোৱে আশা ৰাখিলোঁ। ব'লক এতিয়া আমি কমলাবাৰীলৈ যাত্ৰা আৰম্ভ কৰোঁ। ৰখাই দিয়ে। নমস্কাৰ, এতিয়া আমি আহি পাই গৈছোঁ কমলাবাৰী তিনিআলিলৈ, যোনটো সোমাই যায় সেই তিনিআলিটোত আমি উপস্থিত হৈছোঁ। এইখন হৈছে আমাৰ কমলাবাৰী গেটখন। এতিয়া আমি এইটো ৰাস্তাৰে আগবাঢ়ি যাম। তো ব'লক আমি আগবাঢ়ি যাওঁ আৰু তাত কি কি আছে আপোনালোকক দেখুৱাই আছোঁ। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকক ব'লক মোৰ লগতে ভিডিঅ'টো চাওক। কমলাবাৰীলৈ বাইকত আমি বাইক এখন লৈ আহিলোঁ, মানুহ 3টা আহিলোঁ, সকলে অকণমান দিগদাৰ হৈছে, কিন্তু আমি এতিয়া পাই আছোঁ কমলাবাৰী ৰাস্তাটো। ব'লক আপোনালোকে চাওক। তো কমলাবাৰী ৰাস্তাটো আপোনালোকে দেখি আছে, গৈ আছে আমি কমলাবাৰীলৈ বৰ্তমান। তো আপোনালোকে হয়তো দেখি আছে ৰাস্তাটোৱে আমি উঠি গৈ আছোঁ। অলপ ওখ জেগাত আছে, কাৰণ এইটো হিলছ এৰিয়া। এইডোখৰ জেগা ক'ত আছে মই কৈ দিছোঁ শুনক। এইডোখৰ হৈছে আপুনি গেলেকী ফালৰ পৰা আহিলে, আপুনি গেলেকী হৈ আহিলে 3 নম্বৰ DGS মানে DGS 3 বুলি ক'ব। তাৰপৰা তিনিআলিটোৰ পৰা গেলেকী ফালৰ পৰা আহিলে বাওঁপথাৰতে গুচি আহিব। আৰু যদি আপোনালোকে আহে যোৰহাট বা হালুৱাটিং বা আমগুৰি সেই চাইডৰ পৰা আহিলে আপোনালোকে এই মেইন ৰাস্তাটো যোনটো আমি দেখুৱাই আছিলোঁ যে দলংখন আছে বুলি, সেইটো ৰাস্তাত আহিলে আপোনালোকে আহি চিধা আহিব আৰু এইটো ৰাস্তা গৈ আপোনালোকে সোঁহাতে সোমাই দিব DGS 3 নম্বৰ DGS ONC এটা DGS আছে 3 নম্বৰ DGS। সেই DGSৰ মুখে আগেদি আহিলে আপোনালোকে আহি থাকিব পাৰিব আৰু এইডোখৰ কমলাবাৰী সোমাব। ইয়াৰ পৰা প্ৰায় আৰু আধা কিলোমিটাৰমান ভিতৰত আছে। তো ব'লক আমি তাতে গৈ আৰু বাকীখিনি কথা পাতিম। ৰখাই দিওঁ। ঘৰটো আপোনালোকে দেখাব এই আফ্ৰিদি ভাই। তো এই ঘৰটোতে আচলতে 1 জানুৱাৰী বা তাৰ আশে-পাশে সময়খিনিত যেতিয়া মানুহৰ বহুত ভিৰ হয় ইয়াত, আচলতে ইয়াত টিকেটৰ ব্যৱস্থা কৰে। ইয়াৰ পৰা টিকেট দিয়ে গাড়ী। এতিয়া আগতে আছিলে বাইকৰ আপোনাৰ 20 টকা আৰু আপোনাৰ ডাঙৰ 4চকীয়া বাহনৰ 50 টকা। গতিকে এইবাৰ এতিয়ালৈকে খোৱা নাই, কাৰণ এতিয়া আজি 2 তাৰিখ হৈছে, হয়তো আৰু এসপ্তাহ বা 15 দিনৰ পিছত আকৌ ইয়াত কৰা হ'ব। তো আকৌ ইয়াত হ'ব। তো ব'লক আমি আগলৈ আগবাঢ়ি যাওঁ আকৌ, আৰু আগত গৈ আমি কি আছে আকৌ চাম বাৰু। ব'লক মানুহ গৈ আছে, এতিয়া বহুত মানুহ গৈ আছে, গাড়ী চাড়ী গৈ আছে দেখিছে। ব'লক তাত কি আছে কি নাই আপোনালোকক সবিশেষ মই দেখাই আছোঁ। ব'লক। তো এয়া চাওক, এই আমি একেবাৰে কমলাবাৰী সন্মুখত আহি পাই গ'লোঁ বৰ্তমান। তো আপোনালোকক দেখুৱাইছোঁ এইটো এটা বৃহৎ এটা চাঙৰ নিচিনা এটা ঘৰ বনাই থৈছে। ইয়াত আচলতে কমলাবাৰী মানে কি যেতিয়া বহুত মানুহ ভিৰ হয়, এতিয়া ধৰি লওক হোৱা নাই, কিন্তু আৰু হয়তো 10-15 দিনৰ পাছতে 10-15 দিন নালাগে, হয়তো এসপ্তাহ পিছতে ইয়াত বহুত মানুহ আহিব। গতিকে ইয়াত আৰক্ষী বিষয়াসকল, আমাৰ গেলেকী থানা যিসকল আৰক্ষী বিষয়া বা অন্যান্য আৰক্ষী বিষয়া বা এনেকুৱা বিভিন্ন বেটেলিয়ানসমূহ ইয়াত আহি থাকে। ইয়াত মানে তেওঁলোকে ইয়াৰ পৰা চোৱা চিতা কৰে, কিবা হ'লে তেওঁলোকে ইয়াৰ পৰা কণ্ট্ৰল কৰি থাকে। তো সকলোখিনি ইয়াত আহি থাকে। আমি ওপৰলৈ উঠি গৈ আছোঁ বৰ্তমান। ওপৰলৈ উঠি দেখুৱাম সম্পূৰ্ণ ইয়াৰ পৰিৱেশটো। ইয়াত কিন্তু অকণমান এতিয়ালৈকে ইমান সুন্দৰকৈ কৰি তোলা নাই, লাহে লাহে তেওঁলোকে বনাই আছে। এইবোৰ লাহে লাহে বনাব এইবিলাক মানে। আৰু এতিয়া আজি 2 তাৰিখ হৈছে, হয়তো 15 তাৰিখলৈকে এইখিনি গোটেই কামখিনি সম্পূৰ্ণ হৈ যাব। মই ইয়াক অনুৰোধ কৰিম আপোনালোকক ইয়াৰ পৰা গোটেই পৰিৱেশটো দেখাবলৈ। এটা বহুত সুন্দৰ, বৰ ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ ইয়াত বহুত সুন্দৰ ৰূপে ইয়াৰ পৰা বহুত ধুনীয়া লাগে কমলাবাৰী। আপোনালোকে এতিয়া হয়তো মানুহৰ ভিৰ নাই, এতিয়া বস্তুবোৰ লাহে লাহে তেওঁলোকে বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু হয়তো কিছুদিনৰ পিছত ইয়াত বস্তুকেইটা সম্পূৰ্ণ হৈ যাব। তেতিয়া আমি 1 জানুৱাৰীত আকৌ আহিম। 1 জানুৱাৰীত আহি আপোনাক সম্পূৰ্ণ ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, আৰু 1 জানুৱাৰীত আকৌ এটা বিশেষ ভিডিঅ' তাৰ ওপৰত আমি বনাম। তো আজি ব'লক আৰু কি কি আছে আমি আগবাঢ়ি গৈ চাওঁ। ব'লক তো আগবাঢ়ো, আগলৈ কি কি আছে চাওঁ। হ'ল
আমি আহি পাই গ'লোঁ বৰ্তমান কমলাবাৰী যোনখন শিশু উদ্যান আছে এই শিশু উদ্যানখন ইয়াৰ ভিতৰতে আছে তো গতিকে আমি দেখুৱাই আছোঁ আপোনালোকক এই কমলাবাৰী হৈছে এই মেইন গেটখন যোনখন শিশু উদ্যান আছে ইয়াৰ ভিতৰতে আছে তো আমি এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাম তো বলক ভিতৰলৈ সোমাই যাম তাৰ আগতে আৰু এটা বস্তু দেখুৱাই লওঁ ইয়াত আজি দেওবাৰ যদি বহু অসংখ্য মানুহ আহিছে ইয়ালৈ তো মই আমাক আফ্ৰিদিক অনুৰোধ কৰিম যে সকলো মানুহখিনিক দেখুৱাওক আৰু ইয়াত দোকানো খুলিছে লাহে লাহে ইয়াতে 2 তাৰিখ হৈছে হয়তো আপোনাৰ 15 তাৰিখলৈকে ইয়াত বহুত মানুহ হ'ব তো তাৰপিছত বহুত মানুহ হ'ব ইয়াত কিন্তু ইয়াত সম্পূৰ্ণ যা যোগাৰ চলি আছে তো আমি এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰত কি আছে সেইটো আপোনালোকক দেখুৱাম বলক ৰখাই সোমাই গৈ আছোঁ উদ্যানখনৰ মাজলৈ তো এইফালে এটা সৰু গড় এটা বনাই থৈছে আমি সেইডোখৰ ওচৰলৈ যাম এইটো গড়টো সুন্দৰৰূপে সজাই পৰাই তোলা হৈছে যেন বৰ ধুনীয়া লাগিছে গড়টো তো গড়টো আপোনালোকৰ ওচৰলৈ লৈ গৈছোঁ এইটো গড়টো তাৰপিছত আৰু ইফালেও বহুত বস্তু আছে আমি আপোনালোকক দেখুৱাম আজি ভিডিঅ'টো অলপ বেছি মানে দীঘল হ'ব তাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ ইয়াৰ সকলোখিনি বস্তু দেখুৱাবলৈ আমাক অকণ সময় লাগিব আৰু অলপ দীঘলো হ'ব পাৰে গতিকে বেয়া চেয়াটো নাপাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো এইটো হৈছে গড়টো তো গড়টো আপোনালোকে সকলোৱে দেখিছে তো গড়টো দেখাৰ পিছত আমি অকণমান আগলৈ যাম ঝুলনা চুলনা এইবিলাক আছে তো সেইবিলাকো অকণমান চাম এয়া দেখাই আছোঁ আপোনালোকক এয়া ঝুলনা আছে ইয়াত কমলাবাৰী যোনখন শিশু উদ্যান আছে তাৰ ভিতৰতে কমলাবাৰী ঝুলনা আছে মোৰ লগত ভাইটি এটা আহিছিলে সিও ঝুলনাত ঝুলি আছে পিছে তাক অনুৰোধ কৰিম কেমেৰাটোক দেখুৱাবলৈ এয়া দেখিছে ই ঝুলি আছে তাৰপৰা আৰু এনেকুৱা কেইবাখনো ঝুলনা আছে আৰু এইফালে দুটা হেৰি আছে এইকেইটাকো দেখাবলৈ অনুৰোধ কৰিম এইফালে দুটা হেৰি আছে সেইফালেও দেখাই দিবলৈ অনুৰোধ কৰিম ইয়াত মানুহ মানে আজি 2 তাৰিখ হৈছে হ'লেও মানুহ আহিছে আজি দেওবাৰ বুলি যথেষ্টখিনি মানুহে আহিছে কাৰণ এই তললৈ আছে আপোনালোকক দেখুৱাম মই পিছত তলত বহুত মানুহ আছে এতিয়া আৰু সেইফালে ডাইনাছৰ এটা ডাঙৰ বনাই থোৱা আছে সেইটোও দেখাম তো বলক আমি সেই ডাইনাছৰটো ওচৰলৈ নাযাওঁ কাৰণ অলপ দূৰ হ'ব অলপ টাইমো লাগি যাব আৰু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব গতিকে ইমান বেছি দীঘল নকৰোঁ ডাইনাছৰটো আমি অকণমান এইফালৰ পৰাই আপোনালোকক দেখুৱাম তো বলক আমি ডাইনাছৰটো দেখুৱাম এইটো দেখিছে ডাইনাছৰটো তো এইটো ডাইনাছৰ বহুত ডাঙৰ আমি ওচৰলৈ যোৱা নাই ওচৰলৈ যাবলৈ বেছি দীঘল নকৰোঁ মানে দূৰৰ পৰা বস্তুবোৰ আপোনালোকক দেখুৱাই দিছোঁ জানুৱাৰী দিনাখন আহিলে অকণ দীঘলকৈ বনাম আৰু সেইটো সকলোবিলাক বস্তু একদম ওচৰৰ পৰা দেখাম আজি অকণমান দূৰৰ পৰা দেখাই দিছোঁ আজিৰ পৰা চাই থওক আৰু এইফালে ডাইনাছৰটো যদি দেখা নাই আৰু অকণ ওচৰলৈ গৈছোঁ কেমেৰাত অহা নাই আমাৰ তো গতিকে অকণমান আৰু আগবাঢ়ি যাম আমি আৰু এইফালে এটা বিল্ডিঙো বনাই আছে লাহে লাহে সেইটোকো দেখুৱাই দিছোঁ আপোনালোকক আৰু ওপৰত সেই ওখটো এটা বিল্ডিং আছে সেইটো ইমান দূৰলৈ আমি আজি নাযাওঁ তো আমি আজি ডাইনাছৰটো অকণমান ওচৰলৈ গৈছোঁ বাৰু কাৰণ দেখা নাই যেতিয়া আপোনালোকে গৈ আছোঁ ডাইনাছৰটো ওচৰলৈ সেইটো সঁচা নহয় একচুৱেলি মানে বনাই থৈছে ডাঙৰকৈ তো দেখিছেনে কেমেৰাত নাহিছে চাগে মানে এই আমাৰ ৰ'দজাক অকণমান হেৰিকৈ পৰি আছেতো এইটো টাইমত সেইকাৰণে অকণমান দিগদাৰ হৈছে দেখাটো দেখিছেনে তো আমি আহি সেই ওচৰৰে পাই গৈছোঁ কিন্তু কেমেৰাত উঠা নাই বুলি কৈছে তো উঠি গ'লে ভাল আছিলে তো আমি উঠিছেনে আমি পূৰা চেষ্টা কৰি আছোঁ কিন্তু আমি দেখাব পৰা নাই গতিকে আমি ওচৰলৈ গৈ আছোঁ ডাইনাছৰটো ওচৰলৈ তো কিমান কি উঠিছে নাই উঠা বুলি কৈছে তো ৰ'ব আমি অকণ সিফালৰ পৰা ঘূৰি পেলাই দেখুৱাওঁ তেতিয়া দেখাব পাৰে এতিয়া দেখিছে চাগে ন এতিয়া দেখিছে তো দেখিলে এইটো ডাইনাছৰটো বহুত ডাঙৰকৈ বনাই থৈছে আৰু ওপৰে সিফালে বিল্ডিং এটাও বনাই আছে সেইটো ওচৰলৈ নাযাওঁ এতিয়া আমাৰ বহুত দেৰি হৈ যাব গতিকে আমি ইমানখিনি দেখাইছোঁ আৰু এইফালে এটা নতুন বিল্ডিং বনাই আছে সেইটোকো দেখুৱাইছোঁ আপোনালোকক তো 1 জানুৱাৰী দিনাখন আহিব বা তাৰ আগত আহিলেও বহুত ধুনীয়া পৰিৱেশ এটা পাব বা পিছত আহিলেও পাব কিন্তু 1 জানুৱাৰী বা এনেকুৱা 2-3 জানুৱাৰী সেইটো টাইমত আহিলে আপোনাৰ বহুত বেছি মানুহ দেখিবলৈ পাব বহুত বেছি মানুহ হয় বুলি ক'ব লাগিব ইয়াত তো আপোনালোক আহিব নিশ্চয় আশা কৰিলোঁ তাৰপিছত আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকৰ ডাঙৰ পুখুৰী এটা আছে সেই পুখুৰীটোত আচলতে এতিয়া নাওকেইখন অনা নাই হয়তো যোৱাবাৰ আনিছিলে এইবাৰ আনিব নানিব বিশেষ নাজানো কিন্তু তাত নাও কেইখনমান এই পেণ্ডেল মৰা হাতত ভৰিয়ে পেণ্ডেল মৰা নাও কেইখনমান আনে তো আমি সেই পুখুৰীটোত চলাই বা টিকেটৰ ব্যৱস্থা কৰে তো আমি সেই পুখুৰীটো এবাৰ দেখাই দিছোঁ আপোনালোকক ডাঙৰ পুখুৰী বৰ বেছি ডাঙৰো নহয় কিন্তু ডাঙৰ বুলিয়ে ক'ব লাগিব ইয়াত আচলতে কেইবাখনো নাই প্ৰায় 6-7খনমান নাও আনে আৰু ইয়াত মানে টিকেটৰ চিষ্টেম কৰে আৰু সেইটোৰ পৰা আপোনালোকে তাত উঠিব পাৰিব বা পেণ্ডেল মাৰি চলাব পাৰিব আৰু উঠিব পাৰিব তো এই দেখিছে বহুত ডাঙৰ বুলিয়ে ক'ব লাগিব কাৰণ পুখুৰীটো বহুত ডোখৰ এৰিয়া লৈ আছে
বেছি মানে পুখুৰীটো বহল নহয়, কিন্তু অলপ দীঘলীয়া টাইপত আছে পুখুৰীটো। বহুত দূৰৰ পৰা আছে, দেখিছে আপোনালোকে কেমেৰা দেখি আছে চাগে, বহুত দূৰৰ পৰা আছে, দীঘলীয়াকৈ আছে পুখুৰীটো। এইডোখৰলৈকে আছে, এইডোখৰত আছে আমি হাবিখিনি থকাৰ কাৰণে আমি পুখুৰীটো দেখাব পৰা নাই আৰু বেছি ওচৰলৈ যাব পৰা নাই। আমি ইমান দূৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। তো এইখিনি আছে আৰু আগলৈ যাওঁ, আৰু বহুত কিবা কিবি দেখাবলৈও আছে। তো ব'লক বেছি ইয়াতে পলম নকৰোঁ, আমি আগলৈ আগবাঢ়ি যাওঁ। আমাৰ বাইকখনো মানে ৰাস্তাত থৈ আহিলোঁ ন, তো অকণ চিন্তাও হয়। ব'লক আমি এতিয়া দেখুৱাম, এখন দলং আছে ইয়াত, লোহাৰ দলং। তো ব'লক আমি দলংখন চাওঁ। তো দলংখনৰ আগলৈ সিফালে বিশেষ দূৰলৈকে যাব নোৱাৰি, কাৰণ সিফালে নাগালেণ্ডৰ বৰ্ডাৰ আছে। তো আমি বিশেষ সিফালে যাব নোৱাৰি, মাত্ৰ অলপ দূৰ আগলৈকে যাব পাৰি। তাত বিশেষ একো নাই, তো মানে হাবি জংঘলে আছে, কিন্তু বিশেষ একো নাই। তো আমি ইয়ালৈকে আহিছোঁ, এই দলংখন দেখুৱাইছোঁ আপোনালোকক। এই দলংখন ইয়াত আজি বহুত মানুহ আহিছে, কিন্তু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ কিমান কি মানুহ আহিছে। তো ব'লক আমি অকণমান আগুৱাই গৈছোঁ। তো এইফালে বহুত মানুহ আহিছে আৰু কামো চলি আছে ইয়াত, কাৰণ 1 জানুৱাৰীলৈ বহুত প্ৰস্তুতি চলি আছে। ইফালে বহুত দূৰলৈকে এই ঘৰ বনাই থৈছে, আপোনালোকে দেখি পাইছে। ইয়াতে মানে বহুত মানুহ হয় জানুৱাৰীৰ দিনা। তো গতিকে বহুত কাম চলি আছে ইয়াত বৰ্তমান। তো আমি আকৌ অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম ৰখা দি। তাত চুঙাত চাহ বনাই খুৱাই আছে। মই তললৈ যাব নোৱাৰোঁ, কিন্তু আমি দূৰৰ পৰা আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা ডাঙৰ দুখ যে আমাৰ DSLR বা ভাল কেমেৰা নাই, আমি মোবাইলেৰে কৰি আছোঁ। গতিকে বেছি দূৰলৈ আপোনালোকক হেৰিটো দিব পৰা নাই, কিন্তু আপোনালোক সম্পূৰ্ণ চেষ্টা কৰি আছোঁ দেখুৱাবলৈ। তো আৰু বেছি মানে ওচৰৰ পৰাও আমি যাব পৰা নাই, কাৰণ বেছি ওচৰলৈ যাব লাগে আমাৰ সময় বেছি লাগি যাব আৰু ভিডিঅ'টো বেছি দীঘল হৈ যাব। তো আমি বেছি ভিডিঅ'টো দীঘল নকৰোঁ। এই দলংখন আপোনালোকে দেখিছে, ইয়াত গোটেই দলংখন লোহাৰে বনাইছে একচুৱেলি। তো আমি এতিয়া আগবাঢ়ি যাম। দলংখনৰ পৰা আমি নামি আগবাঢ়ি গৈ আগলৈ বহুত ঘৰ চৰ আছে, কিবা কিবি বনাই থৈছে। তো সেইখিনিকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক আমি প্ৰথমে এইফালৰ পৰা আগবাঢ়ি আহোঁ, আগত কি কি আছে সেইবিলাক চাই আহোঁ আৰু আপোনালোকক দেখুৱাই আহোঁ। ব'লক তো আমি যাওঁ। ষ্টপ। এখন গেট আহি আমি পালোঁ। তোকে আমি ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু কি আছে আপোনালোকক সকলো চেষ্টা কৰিম দেখুৱাবলৈ। ইয়াত জিঅ'ৰ হেৰি দেখিছোঁ, জিঅ'ৰ কিবা টাৱাৰ হেৰি বনাই আছে চাগে। তো আমি তালৈকেও যাম। তো ব'লক আমি প্ৰথমে সোমাই যাওঁ ভিতৰলৈ, আৰু ইয়াত সৰু কাঠৰ দলংখন আছে, সেইখন দেখুৱাম। তাৰপিছত আৰু কি আছে সকলোবোৰ দেখুৱাম। তো ব'লক আমি প্ৰথমে ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰত গৈ আমি কি আছে এইবোৰ সকলো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বেছি দীঘলো নকৰোঁ ভিডিঅ'টো, যাতে চাই আপোনালোকে আমনি নাপায়। তো ব'লক আমি প্ৰথমে ভিতৰলৈ সোমাই যাম। আমি দেখিছোঁ আৰু এক বাঁহৰ দলংখন আছে, এইখন দলং চাওক। তো আমি আগলৈ বেছি নাযাওঁ, আগলৈ বহুত ধুনীয়া গছ উঠিছে। এই ওপৰলৈও মই দেখুৱাম এতিয়া। তো ওপৰলৈও বৰ ধুনীয়া গছ আছে, সেইবিলাক চাওক, বৰ ধুনীয়া লাগিছে। মানে পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ, ইয়াত এটা বহুত ধুনীয়া পৰিৱেশ হৈছে। তো আপোনালোকে চাওক এয়া। তাৰপৰা ইয়াত আমাৰ দলংখনো আছে, গতিকে অকণমান আগবাঢ়ি যাম আৰু আমি দলংখনত উঠিম। তাৰপৰা কি আছে আমি দেখাবলৈ চেষ্টা কৰিম। ব'লক অকণমান আগুৱাই যাওঁ। আৰু এইখনেই দেখিছে, এখন মানে কাঠৰ দলং। আগত অকণমান ভাল আছিলে, এতিয়া লাহে লাহে মানে পুৰণা হৈছে কাৰণে অকণ বেয়াও হৈছে চাগে। তো হয়তো ইয়াত নতুন আকৌ ব্যৱস্থা কৰিব তেওঁলোকে। তো ভাল লাগিছে, এটা বৰ সুন্দৰ পৰিৱেশ। তো এই বস্তুবিলাক ধুনীয়াকৈ সজাই ৰখা হৈছে। বস্তুবিলাক মানে এতিয়া লাহে লাহে বনাই আছে, মানে 15 তাৰিখলৈকে, হয়তো 15-16 তাৰিখৰ ভিতৰত ইয়াৰ উদ্বোধন হ'ব। গতিকে আমি সেই উদ্বোধনী অনুষ্ঠানলৈ আহিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। যদিও আমি নোৱাৰোঁ, কিন্তু 1 জানুৱাৰীটো যে আহিম আমি, সেইটো ফাইনেল। আৰু 1 জানুৱাৰীত আমি ইয়াত কি আছে সকলো আপোনালোকক দেখুৱাম। তো এইটো এটা বৰ সুন্দৰ পৰিৱেশ। এই ওপৰলৈ চাওক, বৰ ধুনীয়া এটা সুন্দৰ পৰিৱেশ। তো আমি ইয়াত বেছি পলম নকৰোঁ, কাৰণ আমাৰ বহুত আগলৈকে যাব লাগিছে। ব'লক তুমি আগলৈ আগবাঢ়ো। ৰখা দে। এই দেখুৱাইছোঁ ক'ৰ পৰা কিমান মানুহ আহিছে, ঢেৰ মানুহ আহিছে। আচলতে আমি তলত সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ আমি ওখ জেগালৈ উঠি আহিছোঁ। তো আপুনি তলৰ পৰা সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখাইছোঁ কিমান মানুহ। তো বহুত মানুহ আহিছে। আজি দেওবাৰ যদিও 1-2 তাৰিখ যদিও আজি যথেষ্টখিনি মানুহ ইয়ালৈ আহিছে। তো যথেষ্টখিনি মানুহ ইয়ালৈ আহিছে বুলি ক'ব লাগিব, কাৰণ এই 2 তাৰিখে যদি ইমান মানুহ হয়, তেন্তে 1 জানুৱাৰী বা তাৰ পিছলৈকে কিমান মানুহ আপোনালোকে নিজে অনুমান কৰিব পাৰে। তো আমি বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কাৰণ বহুত দীঘল হৈ গৈছে। গতিকে আমি ইয়াতে সামৰণি মাৰি আকৌ অকণমান আগলৈ গৈ আৰু বাকীখিনি দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছোঁ। ব'লক তো আমি আগবাঢ়ি যাওঁ। অকণ ভিডিঅ' বনাই দেখাই দিছোঁ। আৰু আমি এতিয়া ঘূৰি আহিছোঁ আকৌ দলংখনৰ ওচৰলৈ। দলংখনৰ পৰা ওপৰলৈ অকণ আমি যাবলৈ চেষ্টা কৰিম। তো আমি দলংখনৰ পৰা অকণমান ওপৰলৈ যাম এতিয়া। তো ব'লক আমি দলংখনৰ ওপৰলৈ গৈ কি আছে তাত আমি সম্পূৰ্ণ দেখাম। এইফালে ঘৰ এটা আছে, এইটো দেখাই দিব, বনাই আছে এইটো। তো আৰু ব'লক আমি দলংখনৰ ওপৰে সিপাৰেনো কি আছে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তো আমি গৈ আছোঁ দলংখনৰ সিপাৰে। তো ব'লক আমি তাতে গৈ আকৌ বাকীখিনি কথা পাতিম।
ওখ টিলা এটা আছে তাত উঠি চাম সম্পূৰ্ণ পৰিৱেশটো সুন্দৰকৈ দেখাব তাৰপৰা তো তাৰপৰা আমি চাবলৈ চেষ্টা কৰিম এইফালে ধুনীয়াকৈ ঘৰ চৰ বনাই থৈছে তো এইবিলাক আমি সবিশেষ এক জানুৱাৰীৰ দিনা আমি আপোনালোকক দিম কিন্তু আজি আপোনালোকক মাত্ৰ থুলমূলকৈ বস্তুখিনি দেখুৱাই থৈছোঁ তো অহাটো ভিডিঅ' 1 জানুৱাৰীৰ যোনটো ভিডিঅ' আহিব আপোনালোকে সকলোৱে চাব আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইবটো কৰি ল'ব তেতিয়াহে আমাৰ 1 জানুৱাৰী আহিবলগীয়া বিশেষ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব আজি আমি এই ভিডিঅ'টো মাত্ৰ থুলমূলকৈ বনাই থৈছোঁ মাত্ৰ কি আছেনো সেইটোহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আজি আমি কাৰো সৈতে কথা নাপাতোঁ মাত্ৰ 1 জানুৱাৰীৰ দিনা যেতিয়া আহিম ইয়ালৈ আমি সম্পূৰ্ণ কথা পাতিম বা আপোনালোকক সম্পূৰ্ণ ইয়াৰ হেৰিটো দিম তো আমি এইফালে বাঁহৰ সৰু ঘৰ দুটা বনাই থৈছে সেইটোকো দেখুৱাবলৈ চেষ্টা কৰিম বৰ ধুনীয়াকৈ বনাই থৈছে ঘৰটো বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া জেগাত বনাই থৈছে আৰু বৰ সুন্দৰ পৰিৱেশ এটা তো আমি ওপৰলৈ উঠি যাওঁ তাৰপৰা আকৌ আপোনালোকৰ তলৰ দৃশ্যখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আমি উঠি গৈ আছোঁ মোৰ ভাগৰ লাগি গৈছে ফুপনি আহি গৈছে একচুৱেলি তো ওখ জেগাডোখৰ কিন্তু হ'লেও উঠিবতো লাগিবই কষ্টটো কৰিবই লাগিব ন তো আপোনালোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে মোৰ কষ্টটো অথলে যেন নাযায় আৰু ইয়াত নৈ এখনো আছে ইয়াৰ পৰা দেখুৱাম এই নৈখন বৰ ধুনীয়াকৈ বৈ আছে নৈখন তো আমি ফাইনেলি উঠি গৈ আছোঁ অলপ ওখ জেগাত আছে ইয়াৰ পৰা প্ৰায় সকলোখিনি বস্তুৱে দেখা পোৱা যায় মানে ইয়াত জেগাডোখৰ বহুত ওখ ইয়াত বহুত বনভোজ খাবলৈ ইয়াত বহুত মানুহ আজি আহিছে তো আৰু আহিবও আৰু 10-15 দিনৰ পাছত হয়তো ইয়াৰ উদ্বোধন হৈ যাব উদ্বোধন হোৱাৰ পিছত আৰু যথেষ্টখিনি মানুহ ইয়াত আমি দেখিবলৈ পাম তো উঠোতে ভাগৰেই লাগিছে তো আমি দেখাবলৈ চেষ্টা কৰিছোঁ ওপৰৰ পৰা তললৈ এতিয়া দেখাবলৈ আমি চেষ্টা কৰিম সম্পূৰ্ণ পৰিৱেশটো ভাগৰ লাগি গৈছে অকণ ৰখাই লওঁ ভাগৰ লাগি আছে তো এয়া দেখাই আছোঁ আপোনালোকক মই ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰলৈ নাযাওঁ ভাগৰ বহুত বেছি লাগি গৈছে তো আমি বেছি ওপৰলৈ যাওঁ ফুপনি ধৰি আছে নহ'লে কথাবোৰ ক'বই নোৱাৰিম তো ইয়াক সম্পূৰ্ণ গোটেই পৰিৱেশটো মই দেখুৱাবলৈ মই আপোনালোকক চেষ্টা কৰি আছোঁ আমাৰ মোবাইল গতিকে সম্পূৰ্ণ ডিটেইলছত আপোনালোকে দেখিবলৈ নাপাবও পাৰে কিন্তু হ'লেও মেনেজ কৰিলোঁ বাৰু কি কৰিব উপায় নাই যদি আমি ভিডিঅ'টো আমাৰ ভাল লাগে লাইকটো কৰি দিব নহ'লে আমাৰ কষ্টটো এনেই যাব তো ওপৰত বনভোজ খাই আছে আমি সেইখিনিকো দেখাবলৈ চেষ্টা কৰিছোঁ বহুত মানুহে আহিছে আজি তো দেখা নাই পোৱা চাগে কাৰণ বহুত ওখ হৈ গৈছে কাৰণ আমি তললৈ দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ ওপৰলৈ আমি এতিয়া ৰ'দৰ হেৰিত আপোনালোকে দেখিও নাপাব চাগে তো সম্পূৰ্ণ বস্তু আমি তলৰ ফালে দেখুৱাই আছোঁ তললৈ চাওক ভালে লাগিছে বস্তুটো বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ বহুত সুন্দৰ বুলি ক'বলৈ বহুত সুন্দৰ আপোনালোকে নিশ্চয় ইয়ালৈ আহিব ইয়াত আহি চাব বহুত ধুনীয়াকৈ সজাই তোলা হৈছে ইয়াত জিঅ' টাৱাৰ এটাও বহুৱাব মানে কি ইয়াত নেটৱৰ্কৰ অকণ অসুবিধা সেইকাৰণে ইয়াত জিঅ' টাৱাৰ বহুৱাব তো গতিকে আপোনালোকে আহিব ইয়ালৈ আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ ইমানে ইয়াৰ পৰা ঘৰটো বৰ ধুনীয়া লাগিছে কিন্তু ন বহুত ধুনীয়া ইয়াত পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশে একচুৱেলি আমি ইয়াত সম্পূৰ্ণ ভালকৈ এবাৰ আকৌ দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ বৰ ধুনীয়া পৰিৱেশ সেইটো এটা তো আপোনালোকে দেখিয়ে আছে সেইটো আমাৰ আফ্ৰিদি ভাই তললৈ গৈ আছে তো ভালেই লাগিছে ইয়াত বহুত ধুনীয়া এটা পৰিৱেশ পাইছোঁ তো আপোনালোকো আহিব জানুৱাৰী পাৰিলে চেষ্টা কৰিব 1 জানুৱাৰীত আহিবলৈ আৰু কমলাবাৰী এইটো গতিকে আমি ৱেলকাম জনাইছোঁ আপোনাক কমলাবাৰীলৈ আহক সকলোৱে আহক আৰু ইয়াত উপভোগ কৰক এটা সম্পূৰ্ণ ধুনীয়া বনভোজস্থলী ইয়াত উপস্থিত আছে গতিকে আপোনালোক সকলোকে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা তো আপোনালোক সকলো ইয়ালৈ আহিব তো আজিলৈ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ তো তাৰ আগতে আৰু এটা কথা কৈ লওঁ বাৰে একেটা কথাকে ক'ম আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে জয় অসম